Hello friends, welcome you to my channel Mathematics with Paratamli. আজি আমি আপোনালোকক দেখাবলৈ গৈছো কেইটামান মাল্টিপ্লিকেশনৰ ট্ৰিক্স দেখা যায় ছাত্ৰ ছাত্ৰীসকলে মাল্টিপ্লিকেশন যেতিয়া পূৰণ কৰিবলগীয়া হয় যেতিয়া কিছুমান পূৰণ কৰিবলগীয়া হয় পৰীক্ষাৰ সময়তে হয় তেওঁলোকে এটা পৰম্পৰাগত যে আমি দীঘল প্ৰচেছ সেই প্ৰচেছৰ অংকবিলাক কৰিবলৈ যায় আৰু এনেবোৰ কৰিবলৈ যাওঁতে উদাহৰণস্বৰূপে আপোনালোকে ক'ব পাৰে ধৰি লওক এইটো 12 × 18 এইটো পূৰণ কৰিবলৈ যেতিয়া যায় আপোনালোকে এইটো পূৰণ কৰিলে এনেকৈ পূৰণ কৰিলে এনেকৈ কৰি ইয়াত আহিল আকৌ যোগ কৰিলে চ' এনেবোৰ কৈ থাকিলে সময়বোৰ গৈ থাকে পৰীক্ষাৰ সময়ত ইয়াৰ বাবে বৰ ক্ষতি হয় সময়ৰ ক্ষতি হয় আৰু আটাইতকৈ ডাঙৰ যিবিলাকে কম্পিটিটিভ এক্সাম দিয়ে পৰীক্ষা প্ৰতিযোগিতামূলক পৰীক্ষা দিয়ে এতিয়া সদ্যহতে পুলিচৰ পৰীক্ষা আহি আছে অসম চৰকাৰে ইতিমধ্যে কৈছে যে কেইবা হাজাৰ লোকক অসম আৰক্ষী নিয়োগ কৰা হ'ব তেওঁলোকৰ যিটো পৰীক্ষা হ'ব এই পৰীক্ষা সময় যদি এনেকুৱা পদ্ধতিৰে কাম কৰে তেনেহ'লে এনেকুৱা পদ্ধতিৰে পূৰণ কৰে তেনেহ'লে সময়টো পটককৈ উলিয়াব নোৱাৰিব গতিকে এই কাৰণে মই কেইটামান ট্ৰিক আপোনালোকক দেখাব বিচাৰিছোঁ দিজ আৰ ভেৰি ইম্পৰ্টেণ্ট ফৰ ইউ প্লিজ ফ'ল' দিছ ফৰ এক্সাম্পল 2, 3, 4, 2, 2, 3, 3 into 11 into 11. Suppose it 11 into 11 minus 4 11 into 11. 2, 2, 3, 4 into 11. তাৰমানে মই ক'ব খুজিছোঁ 2, 2, 3, 4ক 11ৰে মাল্টিপ্লাই কৰিলে কেনেকৈ পটকৈ উলিয়াব পাৰি তো আপোনালোকে এনেকৈ পূৰণ কৰিব এনেকৈ পূৰণ কৰি এক যোগ কৰিব তো তাতকৈ এটা ইজি প্ৰচেছ মই আপোনালোকক দেখাই দিছোঁ আপোনালোকে চাওক কেনেকৈ কৰিব এইটো হৈছে আটাইতকৈ সহজ পদ্ধতি 11ৰে মাল্টিপ্লাই কৰিবলৈ হ'লে 11ৰে যি পূৰণ কৰিবলগীয়া হয় প্ৰথমতে আপুনি এই সংখ্যাটো পাতি লওক কিমান পাতিলে 4 হয় এতিয়া ইয়াৰ লগত ইয়াৰ যোগ কৰি দিয়ক 7 ইয়াৰ লগত ইয়াক যোগ কৰি দিয়ক 5 ইয়াৰ লগত ইয়াক যোগ কৰি দিয়ক 4 আৰু লাষ্টত আকৌ এবাৰ পাতি দিয়ক 2 চ' এনেকৈ কৰিলে কি হ'ব আপোনালোকে সহজতে অতি কম সময়ৰ ভিতৰতে উত্তৰটো উলিয়াবলৈ পাৰিব উদাহৰণস্বৰূপে আৰু এটা কৰি চাব পাৰে আপোনালোকে 5, 2, 1, 4 into 11 এইটো কৰি চাব পাৰে প্ৰেক্টিছ যদি বুজি পোৱা নাই মই আকৌ এবাৰ কৰিছোঁ যে কি কৰিব আপোনালোকে প্ৰথমতে এইটো 4টো লিখি ল'ব এইটো 4টো লিখি ল'লে তাৰপিছত এটা যোগ কৰি দিয়ক 5 হ'ল আকৌ এটা যোগ কৰি দিয়ক 3 হ'ল আকৌ এটা যোগ কৰি দিয়ক 7 হ'ল এইটো ৰাখি দিয়ক 5 হ'ল দিছ ইজ দ্য এনচাৰ এতিয়া আপোনালোকে কৰি থকা প্ৰচেছতকৈ ইমান সহজতে উলিয়াব পৰা নহয় বাৰু সময়টো কম লগা নাই বাৰু গতিকে মই আশা ৰাখিছোঁ আপোনালোকে বুজি পাইছে আৰু এনেকৈ এই ট্ৰিকবোৰ ইউজ কৰি পেলাই আপোনালোকে কি কৰিব পাৰে অংকবোৰ সহজতে কম সময়ৰ ভিতৰতে প্ৰতিযোগিতামূলক পৰীক্ষাত উলিয়াই ল'ব পাৰিব বাকীসকলে যিবিলাকে এই ট্ৰিকবোৰ নাজানিব তেওঁলোকে বহুত সময় ল'ব ফলত কি হ'ব তেওঁলোকে নিৰ্দিষ্ট সময়ত সেই 90 মিনিটৰ ভিতৰত যিখিনি প্ৰশ্ন কৰিব লাগে তেওঁলোকে কৰিব নোৱাৰিব ফলত আপুনি তেওঁলোকতকৈ অলপ হ'লে আগবাঢ়ি থাকিব গতিকে আমি সেইটো কৰিব পৰা যাব এতিয়া আপোনালোক মই নেক্সট ট্ৰিকটো দেখাবলৈ গৈছোঁ যিবিলাক সংখ্যা 5ৰে শেষ হয় উদাহৰণস্বৰূপে 25 into 25 এই 5ৰে যেতিয়া শেষ হ'ব একে সংখ্যা তাৰমানে 25 into 25 35 into 35 45 into 45 এনেকুৱা যদি পূৰণ কৰিবলগীয়া হয় তেনেহ'লে আপোনালোকৰ সহজ পদ্ধতিটো এইটো বৰ সকলোৱে জানা পদ্ধতি তথাপিও আপোনালোকক মই কৈ দিছোঁ এইটো কি কৰিব এই দুটা পূৰণ কৰি দিব কিমান 5 5 গুণ 25 আৰু এইটো কিমান আছে ইয়াত 2 আছে একে সংখ্যা থাকিব ইয়াত দুটা 2 আছে 2 পিছৰ সংখ্যাটো লওক 3 3 দুগুণ 6 সহজ ওলাব উদাহৰণস্বৰূপে 35 into 35 কিমান হ'ব 5 5 গুণ 25 5 5 গুণ 25 এইটো কি আছে 3 3 পিছৰ সংখ্যাটো কি 4 3 4 গুণ 12 একেবাৰতে ওলাব এনচাৰটো চাওক কিমান কম সময়ৰ ভিতৰতে আপোনালোকে পূৰণটো কৰি শেষ কৰিব পাৰিব যিবিলাক সংখ্যা 25 আৰু 35ৰে মানে 5ৰে শেষ হয় বা 25 35 45 বা 75 85 95 এনেকৈ আপোনালোকে অংকটো কৰি ল'ব পাৰিব অতি কম সময়ৰ ভিতৰতে নেক্সট আহিলে আপোনালোকক এই ট্ৰিকটোকে ইউজ কৰি আপুনি আৰু এটা লক্ষ্য কৰক এতিয়া মই যদি কওঁ এতিয়া 22 into 28 কিমান হ'ব এইটো কাৰণে আপুনি কোনো ট্ৰিক বিচাৰি নাপাব কিন্তু ট্ৰিক বিচাৰি নাপালে এতিয়া ডাঙৰ ট্ৰিক এটা আছে যিটো ট্ৰিক মই অলপ আগত 25ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছোঁ সেইটোকে ব্যৱহাৰ কৰিব পাৰিব এইটোৰ ক্ষেত্ৰত কেনেকৈ হ'ব চাওক এইটো হ'ব 8 দুগুণ 16 আৰু ইয়াত 2 হ'ব 2 দুগুণ 2 আছে 2 একে 3 দুগুণ 6 616 হ'ব এতিয়া কথা হ'ল কি এই ট্ৰিকটো কিয় আহিল ইয়াত তাৰমানে আচল কথাটো হ'ল কি এই দুটা সংখ্যা যোগ কৰিলে যদি 10 হয় এই দুটা সংখ্যা পূৰণ যোগ কৰিলে যদি 10 হয় আৰু আগৰ সংখ্যা দুটা যদি একেই থাকে তেনেহ'লে সিহঁতৰ ট্ৰিকটো সেই একে ষ্টাইলতে আপুনি 25 into 25 যি ট্ৰিক সেই একেটা ট্ৰিক ইউজ কৰিব পাৰে উদাহৰণস্বৰূপে মই আপোনাক দিব পাৰোঁ 36 into 34 কিমান হ'ব 6 4 গুণ 24
6 4 24 ইয়াত 3 আছে 3 4 গুণ 12 3 4 12 3 4 গুণ 12 লিখি দিলে সো এইটো যে ট্ৰিক এটা আপুনি গম পাই গ'ল যে যিবিলাকৰ সংখ্যা লাষ্টৰ দুটা যোগ কৰিলে 10 হয় আৰু যিবিলাকৰ আগৰ সংখ্যাটা একে থাকিব তেনেকুৱা সংখ্যাবিলাক পূৰণ কৰিবলৈ কাৰণে আপুনি এই ট্ৰিকটো ইউজ কৰিব পাৰে ক'বলৈ গ'লে 25 সেইকাৰণে 25ৰ ক্ষেত্ৰতো এই কথাটোৱে খাটিছিলে 25 কিয়নো পাছে পাছে 10 হয় সেইকাৰণে 5 5 গুণ 25 কৰিছিলোঁ যেনেকৈ আমি 8 দুগুণ 16 কৰিছিলোঁ আৰু ইয়াত জানেই 2 থকাৰ কাৰণে 2 তাৰ পিছতো লৈ 3 দুগুণ 6 তাৰ পিছৰ আখৰটো লৈ ল'ব লাগে গতিকে আপোনালোকে এটা ট্ৰিক আপোনালোকে যদি ফ'ল' কৰে তেনেহ'লে কম সময়ৰ ভিতৰতে কি কৰিব পাৰিব উত্তৰটো উলিয়াব পাৰিব এতিয়া নেক্সট আমাৰ আৰু এটা সংখ্যা আছে যদি আমি সৰু সৰু সংখ্যা পূৰণ কৰিবলগীয়া হয় সাপোজ 13 × 12 ইয়াৰ কাৰণে কোনো ট্ৰিক ইউজ নহ'ব 13 × 12 কাৰণে আমি কোনো ট্ৰিক বিচাৰি নাপাব কাৰণ যিকেইটা ট্ৰিকক মই কথা ক'লোঁ সেই ট্ৰিককেইটা ফ'ল' নহয় তো তাৰ কাৰণে আপুনি সহজ পদ্ধতি কি হ'ব কম সময়ত কৰিব পাৰে এলাইনৰ ভিতৰতে কৰিব পৰা কেনেকুৱা হ'ব 3 দুগুণ কিমান 6 এটা আপুনি এইটো পূৰণ কৰি দিয়ক ক্ৰছকে পূৰণ কৰি দিয়ক 2 ইয়াক ক্ৰছকে পূৰণ কৰি দিয়ক 3 যোগ কৰি দিয়ক 5 ইয়াত 5টো লিখি দিয়ক 1 গুণ 1 156 পটকে ওলাই গ'ল আপুনি নৰ্মেল পূৰণ যিটো পদ্ধতি সেই পদ্ধতিতকৈ আপুনি এইটো পদ্ধতিত কৰি চাব অকণমান খুব কম সময়ৰ ভিতৰত আপুনি উলিয়াবলৈ চাব মই আকৌ কৰিছোঁ কেনেকৈ হ'ব 14 × suppose it is suppose 21 মাল্টিপ্লাই কৰিব লাগে তো কি কৰিব এতিয়া 4 গুণ 4 পাতি ল'লে এইটো পূৰণ কৰি দিয়ক 1 গুণ 1 এইটো পূৰণ কৰি দিয়ক 4 গুণ 8 যোগ কৰি দিয়ক 9 ইয়াত 9 আহিলে 2 গুণ 2 ইয়াক পূৰণ কৰি 2 গুণ 2 চাওক কম সময়ৰ ভিতৰতে এটা লাইনতে উত্তৰটো আপুনি পাই গ'ল গতিকে এইটো এটা মই ভাবোঁ আপোনালোকৰ কাৰণে বৰ উপযোগী ট্ৰিক হ'ব ঠিক তেনেকুৱা আৰু এটা নম্বৰ এতিয়া আমি অকণ ডাঙৰ সংখ্যালৈ যাওঁ ধৰি লওক আমাক দিয়া হ'ল 96 × 97 এতিয়া 9 ঘৰলৈ গুচি গ'লোগৈ যদি ইমান ডাঙৰ সংখ্যা পূৰণ কৰিবলগীয়া হয় তাৰ কাৰণে আপুনি সহজ ট্ৰিকটো কেনেকৈ কৰিব আপুনি এইটো কাৰণে আপুনি এনেকৈ পূৰণ কৰি থাকিলে বহুত সময় লাগিব কাৰণ এইকেইটা সংখ্যাকেইটা ডাঙৰ তাক লিখিব লাগিব তাক যোগ কৰিব লাগিব আৰু এনে কৰিলে তাৰ ভুল হোৱাৰ সম্ভাৱনাটো বাঢ়ি গৈ থাকে কাৰণ আপুনি 7 9 গুণ 63 যদি পালে অল ৰাইট যদি নেপালে তেনেহ'লে লাগিল জনজটটো যদি কিবা কাৰণ পাহৰি গ'ল 7 9 গুণ 56 লিখি দিলেতো গ'লেই তেতিয়াহ'লে আৰু গতিকে আপুনি কি কৰিব ইয়াৰ কাৰণে এটা মই সহজ আপোনাক মই বুদ্ধি শিকাই দিছোঁ কৰিব কেনেকৈ 96 × 97 এনেকৈ লিখিব গতিকে ইয়াক আপুনি চাওক 100 হ'বলৈ কিমান লাগে 100 হ'বলৈ কিমান লাগিব 96 ত 100 হ'বলৈ কিমান লাগে 4 লাগে ইয়াক 100 হ'বলৈ কিমান লাগে 3 লাগে এইবিলাক পূৰণ কৰি দিয়ক 3 4 গুণ কিমান 12 লাষ্টত 12 লিখি দিয়ক এতিয়া এইবিলাক যোগ কৰি চাওকচোন কিমান হ'ব 7 হয় এইবিলাক যোগ কৰিলে কিমান হয় 7 হয় গতিকে ইয়াক 100 হ'ব 100 ৰ সম্পৰ্ক ইয়াত চব 100 এই 100 এতিয়া 100 ৰ পৰা 7 মাইনাছ কৰিলে কিমান হ'ব এই 100 ৰ পৰা 7 মাইনাছ কৰিলে কিমান হ'ব 93 উত্তৰটো এইটো হ'ব 93 931 হ'ব গতিকে আপোনালোকে দেখিছেনে কেনেকৈ আমি কম সময়ৰ ভিতৰতে আমি এই পূৰণটো কৰি উলিয়াব পাৰোঁ গতিকে এনেধৰণৰ বহুত ট্ৰিক আছে যিবোৰ ট্ৰিকৰ সহায়ত আপোনালোকে কম সময়ৰ ভিতৰতে কেলকুলেশ্যনবোৰ কৰি উলিয়াব পাৰিব আৰু তাৰ ফলত কি হ'ব আপুনি অন্য প্ৰাৰ্থীতকৈ অন্য সকল প্ৰতিযোগিতামূলক পৰীক্ষাত অন্য প্ৰতিযোগীসকলতকৈ আপুনি এক কদম হ'লে আগুৱাই থাকিব আপুনি এটা হ'লেও বেছি কষ্ট কৰিব পাৰিব গতিকে আপোনালোকক এই ট্ৰিকটা দেখালোঁ আহিছে আৰু পৰৱৰ্তী ট্ৰিকসমূহলৈ মই আপোনালোকলৈ লৈ আহিম পিছৰ ভিডিঅ'সমূহত চ' যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়াও আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে মই ভাবোঁ যে এই যিসকলে ইতিমধ্যে পুলিচৰ পৰীক্ষাৰ বাবে সাজু হৈছে নিজৰ হেল্থ দৌৰ আদি কৰি ফিজিকেল ফিটনেছৰ কাৰণে নিজকে এক্সাৰচাইজ কৰি আছে নিজকে প্ৰস্তুত কৰি আছে মই ভাবোঁ তেখেতসকলে অলপ ভিডিঅ'টো চাই এনেকৈ এই ট্ৰিকসমূহ জানি ল'লে যিখন পৰীক্ষা হ'ব প্ৰতিযোগিতামূলক পৰীক্ষা হ'ব আপুনি যিটো পৰীক্ষাত এপিয়াৰ হ'ব লাগিব সেই পৰীক্ষাত আপোনালোকে সোনকালে মানে সহজতে অৱতীৰ্ণ হ'ব পাৰিব আৰু আনতকৈ গণিতৰ প্ৰশ্নখিনি কৰিব পাৰিলে আনতকৈ বেছি নম্বৰ পাব বুলি মই আশা কৰিছোঁ যে প্লিজ ছাবস্ক্ৰাইব মাই চেনেল এণ্ড প্লিজ এনজয় দ্য মেথমেটিক্স উইথ পৰাগ তামুলী থেংক ইউ